মানে স্কিলটো ডেভেলপ কৰে তেনেহ'লে আপোনাৰ মানে নিশ্চিত আৰু নমস্কাৰ অসম সাগৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি উপস্থিত আছো এগৰাকী উদীয়মান যুৱতী গৰিশ্মা কলিতাৰ ঘৰত আৰু আজি আমি দেখুৱাম তেখেতে কেনেদৰে এটা উদ্যোগ গঢ়ি তুলি নিজৰ লগতে আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু আজিৰ এই অনুষ্ঠানত মোৰ হৈতে সহযোগী আছে অজিত বৰ্মন ডাঙৰীয়া আমি গোটেইকেইটাই মিলি পিনে আজি গৰিশ্মাৰ হৈতে কিছু কথা পাতিম তেখেতে কেনেদৰে এই উদ্যোগটো আগবঢ়াই নিছে কেনেকৈ এনেকুৱা আৰু এই গহনা বনোৱা যিটো তেওঁ উদ্যোগ আৰম্ভ কৰিছে কেনেকৈ তেওঁ আগবঢ়াই নিছে আৰু তেওঁ নিজৰ লগতে তেওঁ আনকো সংস্থাপন দিবলৈ সক্ষম হৈছে কেনেকৈ আৰম্ভ কৰিলে এই বহুখিনি কথা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম চাই থাকিব এই সম্পূৰ্ণ ভিডিঅ'টো অসম সাগৰ এটা ইউটিউব চেনেল আৰু এই ইউটিউব চেনেলটোৰ জৰিয়তে আমি অসমৰ বিভিন্ন ক্ষেত্ৰত কলা সংস্কৃতি বা সংস্থাপনৰ ক্ষেত্ৰত বা নিজৰ যি পাৰদৰ্শিতা দেখুৱাই অসমত উজ্বলি উঠিবলৈ সক্ষম হৈছে তেওঁলোকক আমি অসমৰ জনসাধাৰণৰ লগত চিনাকি কৰি দিয়া হৈছে আমাৰ প্ৰথম উদ্দেশ্য লগতে যিসকল প্ৰতিভা উদীয়মান যুৱক যুৱতীৰ যি প্ৰতিভাসমূহ লুকাই আছে সেই প্ৰতিভাসমূহ আমি দৰ্শকৰ মাজত চিনাকি কৰি দি তেখেতসকলক উৎসাহ যোগাই হৈছে আমাৰ প্ৰথম কৰ্তব্য আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ এগৰাকী উদীয়মান যুৱতী যিগৰাকী যুৱতীয়ে তেওঁ নিজে স্বাৱলম্বী হৈছে এটা উদ্যোগৰ জৰিয়তে দি তেওঁ ইতিমধ্যে মহিলা উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে সমগ্ৰ অসমতে গতিকে তেখেত বৰ্তমানত প্ৰচাৰবিমুখ হৈ আছে আমি তেখেতক প্ৰচাৰ কৰা উদ্দেশ্যে আজি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ আৰু আমাৰ ইয়াৰ লগত আন এটা উদ্দেশ্য অন্তৰ্নিহিত হৈ আছে আৰু সেই উদ্দেশ্যটো হৈছে যে এইগৰাকী মহিলা উদ্যোগপতিৰ জৰিয়তে দি অসমৰ আন বহুত যুৱক যুৱতী যাতে তেখেতৰ যি কৰ্ম এই কৰ্মশৈলীটা দেখি উৎসাহিত হৈ তেখেতৰ লগত অন্তত যোগাযোগ কৰি নিজৰ কৰ্মক্ষেত্ৰত স্বাৱলম্বিতা দেখুৱাই আগবাঢ়ি যাব পাৰে এই ক্ষেত্ৰত আমি কিছু কথা পাতিম গতিকে মই প্ৰথমতে গৰিশ্মা কলিতাৰ লগত কিছু কথা পাতিম আপুনি এই যিটো ব্যৱসায় মানে উদ্যোগ স্থাপন কৰিছিল কেতিয়া স্থাপন কৰিছিল হয় প্ৰথমতে উদ্যোগ হিচাপে নহয় মই যেতিয়া নাটক পঢ়ি আছিলোঁ তেতিয়া এনেই হবি টাইপ মানে ধৰক বস্তু বনাই সৰুৰ পৰাই যিহেতু ভাল পাওঁ হবি টাইপকৈ আপোনাৰ সেইখিনি সময়ত থ্ৰেড ইয়াৰিংছ বুলি কয় তেনেকুৱা এটা ইয়াৰিংছ আমি বনাইছিলোঁ বহুত ছোৱালী বনাইছে হোষ্টেলৰ এনেকুৱাকৈ সৰু সৰু মানে পৰ্যায়ত আমি বিক্ৰী কৰিছিলোঁ বিক্ৰী কৰি কিছুসংখ্যক পইচা পালোঁ আমাৰ পকেট মানি টাইপৰে কথা আছিল উদ্যোগ বুলি ভবা নাছিলোঁ তেতিয়া পঢ়ি আছিলোঁ আমাৰ যেতিয়া স্নাতকৰ শেষ বৰ্ষ যেতিয়া লাষ্ট ছেমিষ্টাৰ তেতিয়া সৌভাগ্যক্ৰমে নে দুৰ্ভাগ্যক্ৰমে কম তেতিয়া ক'ভিড ষ্টাৰ্ট হ'ল আমাৰ লকডাউন আহিল আৰু তেতিয়ালৈকে মই তাৰমানে এই থ্ৰেড ইয়াৰিংছৰ পৰা গৈ পেলাই আপোনাৰ এই মেটেৰিয়েল যিটো অক্সিডাইজড ইয়াৰিংছ বুলি কয় তালৈকে মানে বস্তু আনিছিলোঁ আমি বাহিৰত গৈছিলোঁ এবাৰ যাওঁতে তাৰমানে তাৰ পৰা আমি বস্তু কিবাকিবি লৈ আহিছিলোঁ তো তেনেকৈ সেইখিনি বস্তু পৰি আছিল ধৰক কাৰণ মোৰ ফিজিক্সত যিহেতু গ্ৰেজুৱেশ্যন কৰি আছিলোঁ ইমান হাতত সময় নাছিল ধৰক বস্তু বনাই বিক্ৰী কৰিবৰ কাৰণে আমাৰ যিটো বহুত কাম থাকে কিবাকিবি তাৰপিছত যেতিয়া ঘৰত বহি আছিলোঁ বেছি ডিপ্ৰেশ্যন টাইপৰো হৈছিল কি কৰিম মানে ফিউচাৰলৈ ন তো তেতিয়া মই বনাই এনেকুৱাকৈ ফেচবুকত দিব ধৰিলোঁ আগৰ পৰা দিছিলোঁ যদিও ইমান মানে কনচিষ্টেণ্ট নাছিল আৰু এদিন দিলোঁ বস্তুটো আৰু নাই আৰু কেতিয়াবা মানে তাৰপাছত মই বনাই পেলাই মই নিজেও যিহেতু ইয়াৰিংছ পিন্ধি ভাল পাওঁ আচলতে প্ৰথমতে এনেকুৱা এটা ভাৱ হৈছিল নেকি যে আপুনি যেতিয়া বনালে এই ইয়াৰিংছ বা একচুৱেলি নিজৰ হবি যে সেইটো যে আপুনি কামটো কৰিলে সেই কৰাৰ কাৰণে সেই কামটো ফেচবুকত আপলোড দিছিলে সেনেকুৱা হিচাপত দিছিলে কিন্তু বিক্ৰীৰ কাৰণে দিয়া নাছিল বিক্ৰীৰ কাৰণে নহয় যিহেতু আমি ছোৱালী মানুহৰ দুৰ্বলতা থাকে আপোনালোকে জানে জুৱেলাৰীৰ প্ৰতি মানে মই ভাবিছিলোঁ কিনাতকৈ নিজেই পিন্ধো ফটো দিওঁ আৰু এনেই বহি আছোঁ লকডাউনত তেতিয়া বহুতে মোক ক'লে যে তুমি ইমান ধুনীয়া বনাইছা ফিনিচিংটো ইমান ধুনীয়া তুমিচোন বিক্ৰী কৰিব পাৰা তাৰপাছত বিক্ৰী মানে বহুত ঠাইৰ পৰা মানুহে লাষ্টত মানে ফেচবুকততো বেলেগ বেলেগ অসমৰ ঠাইত মানুহ আছিল তেতিয়া আৰু ফেচবুকৰ বিভিন্ন গ্ৰুপ আছে ছোৱালীবিলাকৰ তাততো কিবাকিবি পোষ্ট কৰা হ'লোঁ তেতিয়া চবে ক'লে আৰু মানে তুমি ষ্টাৰ্ট কৰা ভালকৈ মানে এনেকুৱা টাইপৰ তাৰপাছত যোৱা বছৰ দুৰ্গা পূজাৰ পাছত অলপকৈ ষ্টাৰ্ট হ'ল আৰু দুৰ্গা পূজাত
পিছত মানে দুৰ্গা পূজাৰ অৰ্ডাৰ কিবা কিবি পালোঁ, ৰাসৰ আগত অকণমান অৰ্ডাৰ পালোঁ এনেকুৱাকৈ। তথাপি মোৰ মানে সাহস হোৱা নাছিল যে এইটোৱে মানে মই জীৱিকা হিচাপে ল'ম বা উদ্যোগ প্ৰতিষ্ঠান কৰিম বা ব্যৱসায়। আমাৰ অসমীয়া মানুহে ব্যৱসায় অকণমান কমকৈ কৰে। এইখিনিতে মই আপোনাক এটা কথা কোৱা নাছিলোঁ বা অৱশ্যে ৰৈ গৈছে, যিটো উদ্যোগ স্থাপন কৰা হ'ল কেতিয়া স্থাপন কৰা হ'ল, উদ্যোগটোৰ নাম কি? দৰ্শকসকলক প্ৰথমতে উদ্যোগৰ নামটো জনাব। এয়া মাৰ্চ মাহৰ 13 তাৰিখে স্থাপন কৰা হৈছিল। উদ্যোগটোৰ নাম হ'ল আkriti। মোৰ এটা ফেচবুক পেজো আছে আkriti বুলি, আৰু আপোনালোকে ইনষ্টাগ্ৰামতো পাব মোক আkriti by গৰিশ্মা বুলি। তো তেনেকৈ মোৰ অনলাইন ষ্ট'ৰ হ'ল, অনলাইন আৰম্ভ হ'ল কামবিলাক। তাৰপিছত এনেকুৱাকৈ আপোনাৰ জুৱেলাৰী বনালোঁ। তাৰপিছত অৰ্ডাৰ ভালেখিনি আহিল। মই বৰ্তমানলৈকে আপোনাৰ গুজৰাটলৈকে গৈ পাইছে, দিল্লীও গৈ পাইছে, কিন্তু দিল্লীত অসমীয়া মানুহে লৈছে, আমাৰ প্ৰবাসী অসমীয়াই লৈছে বা কলকাতা এনেকুৱা অসমীয়া মানুহে লৈছে। কিন্তু গুজৰাট বুলি ক'লোঁ, গুজৰাটত তেখেতে মানে অনা অসমীয়া মানুহ জাষ্ট মোক অনলাইন দেখি পেলাই মোৰ পেলাই অৰ্ডাৰ কৰিছিল। আৰু বহুত ভাল কথা। বিশেষকৈ আপুনি ডিজিটেল মাৰ্কেটত বেছি লাভৱান হৈছে নহয় জানো? হয়, মোৰ অফলাইন মাৰ্কেটিং একোৱেই নাই, মানে ধৰক মোৰ যিহেতু অফলাইন ষ্ট'ৰো নাই, অনলাইন ষ্ট'ৰ। আৰু লগতে মোৰ লগত দুজনী ছোৱালীয়ে কাম কৰে, এজনী পাপৰি বুলি, তাই মোৰ পাৰ্টনাৰ, আমি একেলগৰে, তাইও কাম কৰে। লগতে এজনী আছে অনামিকা বুলি, তাইও মোৰ লগতে কাম কৰে। আৰু মানে ভাল খবৰ যে আমি আৰু এটা উদ্যোগ স্থাপন আৰম্ভ হৈছে আমাৰ অলৰেডি। সেইটো হ'ল আমাৰ হেয়াৰ বেণ্ড। আমি যিটো মাথাত ৰবৰ মাৰোঁ, ছোৱালীবিলাকে চুলিত মাৰা যিটো ৰবৰ থাকে, সেই ৰবৰৰ ফেক্টৰী আমি ঘৰতে স্থাপন কৰিছোঁ। আৰু মানে কিন্তু কামটো অকণমান ৰখি আছে, কিবা কিবি মানে লাইচেঞ্চৰ প্ৰব্লেমৰ কাৰণে সম্পূৰ্ণ হৈ উঠা নাই। কিন্তু তাৰে কাৰণে অলৰেডি এজন ল'ৰা লোৱা হৈছে, তেখেত চামতাৰ হয়। তো মোৰ লগত এনেকুৱাকৈ 3জন মানুহে বৰ্তমান কাম কৰি আছে। অতি সুন্দৰ কথা যে চাওক, বৰ্তমান সময়ত যিখিনি সময়ত নেকি যুৱক যুৱতীয়ে চাকৰিৰ পিছত দৌৰি আছে, হাবাথুৰি খাই আছে, বা বহুত টকা ইতিমধ্যে চাকৰিৰ নামত দি শেষত নেকি সেই টকাও ঘূৰাই নাপায়, চাকৰিও নাপায়। তেনে ক্ষেত্ৰত আপুনি কি ক'ব যে আচলতে যদি ইচ্ছা কৰে যুৱক যুৱতীসকলে এনেধৰণৰ বহুত কাম কৰিব পাৰে, কি ক'ব আপুনি? এনেকুৱা ধৰণৰ বহুত কাম আছে, আপুনি নিজে চালে অকণমান। আচলতে কামৰ অভাৱ নাই। আমি যিহেতু কওঁ মানে চাকৰি কৰিলে যে মানুহে মানে অকল সংস্থাপন পাব বা চাকৰি নকৰা মানে যে বেকাৰ, সেইটো যদি বাদ দি যদি আমি নিজেও কিবা কৰিব খোজো, কৰিব পাৰোঁ। আৰু মই এনেকুৱা বহুত মানুহক সহায় কৰোঁ, যিখিনি পৰ্যায়ত মই পাৰোঁ। মানে এটা NGO এটা আছে, প্ৰিয় বন্ধু বুলি, অৰ্চনা বৰঠাকুৰবাৰ, চব সকলোৱে জানে। তাত তেখেতসকলে মানে স্লাম এৰিয়াৰ ল'ৰা ছোৱালীবিলাকৰ লগত কাম কৰে। তো মই তেনেকুৱা 15জন ছোৱালীক শিকাইছোঁ। 2জন ল'ৰাও আছে তাতে গহনা বনোৱা, তো সিহঁতে বনাই পেলাইও বিক্ৰী কৰে মানে। তো তেখেতসকলেও স্বাৱলম্বিতাৰ পথ এটা পাইছে। এতিয়া ইয়াৰ আগতে আমি আপোনাক পাইছিলোঁ, আমি যিহেতু সংবাদ ক্ষেত্ৰৰ লগতে জড়িত হৈ থাকোঁ। তো আপোনাৰ লকডাউনৰ সময়ত নেকি আপোনাৰ এই দুখীয়া মানুহৰ খাদ্য বিতৰণ কৰা এনেকুৱা অনুষ্ঠানো কৰিছে? হয়, আমি মোৰ লগ যিবিলাক আছে, মোৰ ফ্ৰেণ্ডবিলাক, বন্ধু বান্ধৱীবিলাক, আমি গোটেইবিলাকে লগ হৈ পেলাই ক'ভিডৰ সময়ত যিবিলাক ক'ভিড ৰোগী আছে, যাৰ ঘৰত প্ৰত্যেকজন মানুহে ধৰক ক'ভিডত আক্ৰান্ত হৈছে, মানে আমি তেখেতসকলক দুপৰীয়াৰ ভাত সাজ দিছিলোঁ। মানে বিশেষকৈ মই আছিলোঁ, কৃষ্ণাবা বুলি আছিল, তনুজা বুলি আছিল, তাৰপাছত মোৰ পেহীৰ ছোৱালী এজনী আছিল আলিস্মিতা বুলি। তো আমি গোটেইকেইজনী আছিলোঁ ক'ভিডক, এনেকুৱাকৈ ক'ভিড পেচেণ্টবিলাকক খানা দিছিলোঁ। তাৰপাছত গধূলি কুকুৰ যি থাকে আমাৰ ষ্ট্ৰীট ডগবিলাক, তেওঁলোকক মানে দিয়া গৈছিল আৰু খানা দিয়া গৈছিল গধূলি। আমাৰ গ্ৰুপ এটা আছিল তেনেকুৱাকৈ। তাৰপাছত আমি বিভিন্ন গাঁৱলৈকেও গৈছোঁ, আমাৰ মানে ফেচবুকৰ জৰিয়তে আমি লাইভ কৰিছিলোঁ। তাৰপিছত সেইখিনি পইচাৰে আমি গৈছিলোঁ আপোনাৰ কি বুলি কয়, পুতলা নাচৰ শিল্পীৰ ওচৰত গৈছিলোঁ। তাৰপিছত হয়, তেখেতসকলে আনকি আজিলৈকে মানে পেঞ্চনো পোৱা নাই। আমি চৰিয়া নামৰ গাঁও এখনত গৈছিলোঁ প্ৰিয়বিন্দুৰ সহযোগত। তাৰপিছত আমি গৈছিলোঁ ৰূপীবা থান বুলি গাঁও এখনত গৈছিলোঁ। তাৰপিছত ধমধমাৰ এটা অতি দুখীয়া পৰিয়ালত তাত গৈছিলোঁ। তাৰমানে এনেকুৱাকৈ কিবা কিবি আমি কাম কৰিছিলোঁ সেইখিনি সময়ত। অতি ভাল লগা কথা। এতিয়া মই এই ক্ষেত্ৰত আৰু ক'ব বিচাৰোঁ যে সমাজত বহুত যুৱক যুৱতী আছে, তেখেতসকলে ঘৰতে এনাই বহি আছে। তো ডিম্পী, কি ক'বা তুমি যে আমাৰ নিচিনা বা তোমাৰ নিচিনা এনেকুৱা বহুত ছোৱালী আছে, বহুত ল'ৰা আছে যে ঘৰতে বহি আছে, তেখেতসকলে কৰ্মৰ প্ৰতি কোনো ধাউতি নাই, কেৱল চাকৰিৰ নামত চাকৰিৰ পিছত দৌৰি আছে, চাকৰি পাম বা পইচা পাতি যোগাৰ কৰি বহিছে। কিছুমানে সেইটো পইচা পাতি ধৰিব পৰা নাই। তো কি ক'বা তুমি এই ক্ষেত্ৰত? আচলতে ক'বলৈ গ'লে গৰিশ্মা এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে।
কাৰণ তেখেতে যেনেকুৱাকৈ এইবিলাক গহনা পাতিবিলাক বনাই পিনে নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো স্বাৱলম্বী কৰিছে তেনেকুৱাকৈ আজিকালি এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যিয়ে হয়তো গ্ৰেজুৱেশ্যন কৰাৰ পিছত ঘৰতে বহি আছে একো কাম নাই চাকৰি নাই চাকৰি সংস্থাপন নাই বহুখিনি পইচা হয়তো যোগাৰ কৰি থৈছে কিন্তু চাকৰিৰ কাৰণে দিব পৰা নাই বা তেনেকুৱা আৰু এনেকুৱা বহুত হৈছে যে চাকৰিৰ কাৰণে পইচা দিয়াৰ পিছতো বহুখিনিয়ে মানে চাকৰি নাপালে সেনেকুৱাকৈ নিৰাশা হৈ পিনেও বহুত মানুহে এনেকৈ ঘৰত বহি আছে কিন্তু গৰিশ্মাই যিটো আৰম্ভ কৰিছে এনেকুৱা যিটো উদ্যোগ আৰম্ভ কৰিছে সঁচাকৈ মানে আদৰ্শৰ মই এইকাৰণে আদৰ্শ বুলি কৈছোঁ কাৰণ ঘৰত এনেই বহি থকাতকৈ যদি মানুহে অকণমান কিবা যিকোনো ইণ্টাৰেষ্ট হ'ব পাৰে তেখেতৰ গহনা বনোৱাৰ কাৰণে ইণ্টাৰেষ্ট আছিলে তেখেতে গহনা বনাইছে মানুহে আজিকালি বাঁহ বেতৰ সামগ্ৰী বনাব পাৰে বা বহুত এনেকুৱা বহু কিবা কিবি আছে চিলাই কৰিও মানুহে এটা উদ্যোগ মানে আগবঢ়াই লৈ গৈছে যে অকল হাতেৰে এমব্ৰইডাৰী কৰি পিনে তেনেকুৱাও এনেকুৱা বহুত উদ্যোগ আছে যিয়ে এনেকুৱাকৈ আগবাঢ়ি গৈছে ইচ্ছা কৰিলে মানুহে বহু কিবা কিবি কৰিব পাৰে সেইটো মনৰ ইচ্ছা বা আৰু গৰিশ্মাৰ দৰে যেনেকুৱা এনেকৈ আদৰ্শ যদি তেওঁলোকে পায় তেতিয়াহ'লেতো নিশ্চয়কৈ মানুহে এইবিলাক কৰিবৰ কাৰণে সক্ষম হ'ব বুলি মই ভাবোঁ গৰিশ্মাই বৰ্তমান কি বনাই আছা যে মহিলাৰ যিখিনি আ অলংকাৰ বনাই আছা তোমাৰ ইয়াত কি পায় এইবিলাক ইয়াৰিংছ বুলি কয় তো এইবিলাক আছে মোৰ তাতে আঙুঠিও আছে ঢেৰ আঙুঠি আছে তাৰপিছত এইবিলাক কাণফুলি এনেকুৱা ধৰণৰ কাণফুলিবিলাক আছে এনেকুৱা ৰবৰবিলাকো আছে আৰু ফেক্টৰী মেড যিবিলাক ৰবৰ আছে এইটো হেণ্ডমেড ৰবৰ হয় মেচিন মেড ৰবৰবিলাকো আছে সেইবিলাক বাৰু মানে যেতিয়া ফেক্টৰীটো ভালকৈ চলে তাৰপাছত আমি এইটো দেখাম আপোনালোকক এইবিলাকো আছে তাৰপিছত এইবোৰ বনোৱা হোৱা নাই এইবিলাক হেয়াৰ ক্লিপ হয় আপোনাৰ খোপাত লগোৱা ফিনিচিং হোৱা নাই নাই ফিনিচিং হোৱা নাই বৰ্তমানলৈকে কমপ্লিট হোৱা নাই ষ্ট'ন লাগিহে আছে ইয়াতে এইবিলাক আছে আপোনাৰ তাৰপাছত এই ঝুমকাবিলাক আছে ঝুমকাবিলাক মানুহে বহুত পচন্দ কৰিছে অক্সিডাইজ মেটেৰিয়েল বুলি কয় তাৰপাছত এনেকুৱা ধৰণৰ গলত পিন্ধে আৰু আজিকালি বহুত এইবিলাকৰ ডিমাণ্ড বহুত আছে এইবিলাক অৰ্ডাৰ্ছ বহুত লোৱা যায় তাৰপাছত এইটো হেণ্ড পেইণ্টেড বুলি কয় এইটো আপুনি নিজে পেইণ্ট কৰিব লাগে এনেকুৱা জুৱেলাৰীবিলাকো আছে কাপোৰে পেইণ্ট কৰিছে ন এই যিবিলাক বস্তু বনোৱা হয় একচুৱেলি গোটেইবিলাক বস্তু অফলাইন বিক্ৰী হয় নে বাৰু অফলাইন মানে তেনেকুৱা নহয় আৰু ধৰক যোনে মোক ফেচবুকত জানে বা কোনোবাই ধৰক ফ্ৰেণ্ড এনেকৈ জানে নলবাৰীত হ'লে বা আজিকালি বহুতে ঘৰত আহে মানে বস্তু চাই ভাল পায় কেনেকুৱাকৈ বনায় কি তেনেকুৱাকৈ আহে কিন্তু মেইনলি মোৰ বেছটো অনলাইন মাৰ্কেটিং আৰু ৰবাৰৰ যেতিয়া ফেক্টৰীটো ভালকৈ ষ্টাৰ্ট হ'ব সেইটোতো অফলাইন হয় মানে সেইটোতো অফলাইন হ'ব এইটো দোকানবিলাকত আমি দি আছোঁ বৰ্তমান মানে আৰম্ভ যেতিয়া ভালকৈ হ'ব তেতিয়া ভালকৈ দিয়া যাব আৰু 2-এখন দোকানত বৰ্তমান প্ৰডাক্ট যাই আছে এতিয়া ধৰক যদি কোনোবা নিবনুৱা যুৱক যুৱতী আপোনাৰ লগত জড়িত হৈ এই ব্যৱসায়টো কৰিম বুলি ভাবে আপুনি কেনেধৰণৰ সহায় কৰিব পাৰে বা কি ছাজেশ্যন দিব মোৰ পৰা বস্তু লৈ পেলাইও তেখেতসকলে বিক্ৰী কৰিব পাৰে বা তেখেতক নিজাকৈও ষ্টাৰ্ট কৰিব পাৰে যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু সেয়াই আৰু মানে শ্বৰ্টকাট বেছি ল'ম বুলি নাভাবি যদি নিজৰ স্কিলটোত মানুহে মানে ডেভেলপ কৰে তেতিয়াহ'লেতো ভালেই হ'ব নিশ্চয় মানে মই এইটো কথা ক'ব বিচাৰিছোঁ যে যদি কোনোবাই এই ব্যৱসায়টো কৰিব বিচাৰে তেতিয়াহ'লে তাৰ যিটো স্কিল ট্ৰেইনিং সেই ট্ৰেইনিংটো আপুনি দিব ট্ৰেইনিং দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু মানে ভাবিম আৰু এইটো কথা ক্লাছেছ ষ্টাৰ্ট হোৱা নাই কিন্তু ভাবিম আৰু মই উদ্যোগ স্থাপন কৰাৰ কথাও এই ক'ভিডৰ পিছতে ভাবিছোঁ মোৰ বয়সত বা ইমান আৰম্ভণিতে মই 3জন মানুহক মোৰ লগত কাম কৰি আছে সেইখিনিও তেখেতসকলৰ কাৰণে সকাহ কাৰণ ঘৰত বহি থকা ছোৱালী আৰু বিশেষ খৰচ পাতিও নাই তেখেতসকলৰ বা সেইখিনি মানে নিজৰ হাত খৰচটো বা পঢ়াৰ সৰু সুৰা খৰচটো পূৰণ হৈ যায় তেনেকুৱাকৈ যদি মোৰ উদ্যোগটো ডাঙৰ হৈ গৈ থাকে তেনেকুৱাকৈ আমি বহুত মানুহক ধৰক ঘৰত থকা মহিলাসকল যাৰ ধৰক বেলেগ একো বাহিৰা ইনকাম নাই বা এনেকুৱা ছোৱালী যাক ধৰক নিজৰ মানে হাত খৰচখিনি কৰিবৰ কাৰণেও পইচা নাথাকে বা ফৰ্ম ফিল আপৰ পইচা নাথাকে এটলিষ্ট এইবিলাক যিহেতু কষ্টৰ বহুত বেছি এটা কষ্টৰ কাম নহয় ধৰক 3-4 ঘণ্টা সময় দিলেও হৈ যায় তো তেওঁলোকৰ পাৰ্ট টাইম কাম হিচাপে যদি কোনোবাক কৰাই পেলাই তেখেতসকলে আমি উন্নতি কৰিব পাৰোঁ তো মোৰ সেইখিনিয়ে ইচ্ছা মই ডাঙৰ এটা উদ্যোগ গঢ়ি পেলাই অতি কমেও মানে 20জন মানুহক যদি মই কৰ্মসংস্থাপন দিব পাৰোঁ তাতকৈ মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু একো নহ'ব অতি ভাল কথা খুব ভাল শুভ চিন্তা যে যদি কোনোবাই আপোনাৰ নিচিনাকৈ উদ্যোগ স্থাপন কৰিব বিচাৰে তো কেনেকৈ আগবাঢ়িব মানে তেখেতসকলে আগবাঢ়িব লগা হ'লে নিজে স্বাৱলম্বিতা আপোনাৰ নিচিনাকৈ যদি কোনোবাই অকল মই এইটো কোৱা নাই যে গহনাৰ এটা ইণ্ডাষ্ট্ৰী কৰিব ঠিক তেনেকুৱা নাই ইয়াত বিভিন্ন ক্ষেত্ৰত সহযোগী দিল্লী কৈছে
যিকোনো কাম কৰিব পাৰে আজিকালি বাঁহ বেতৰ উদ্যোগ কৰিব পাৰে মছলা উদ্যোগ কৰিব পাৰে বা যিকোনো কাম কৰিব পাৰে তো তাৰ কাৰণে কেনেকুৱা ধৰণৰ মানসিকতা লাগিব মানে আপুনি কেনেকৈ প্ৰথমতে ষ্টাৰ্ট কৰিলে বা সাহস কৰিলে সেইটো কি আমাৰ অসমৰ মানুহৰ এটা বেয়া অভ্যাস এটা আছে সকলোকে মানে মই যিমানখিনি মানুহ পাইছোঁ আজিলৈ মানে চবকে মই জেনেৰেলাইজ কৰাটো কোৱা নাই মানে মই যিমানখিনি মোৰ অভিজ্ঞতাৰ পৰা পাইছোঁ এইখিনি সময়ত সকলোকে মানে এদিনতে ধনী হ'ব লাগে বা মানে ধৰক চবেই শ্বৰ্টকাট লাগে মানে বহুত এনেকুৱা দেখিছোঁ ধৰক ইজি মানে বহুত এনেকুৱা দেখিছোঁ যে মানে ধৰক বেলেগৰ পৰা বস্তু এটা আনি পেলাই কয় ধৰক নিজে বনোৱা বুলি কোৱা এনেকুৱা টাইপৰ তো সেই শ্বৰ্টকাটটোত আমি কিন্তু বেছি দিন শিকিব নোৱাৰোঁ সেই শ্বৰ্টকাটটো শিকাটো পচিবল নহয় যদি আপুনি যদি নিজৰ মানে স্কিলটো ডেভেলপ কৰে তেনেহ'লে আপোনাৰ মানে নিশ্চিত আৰু মানে আমি ভাবোঁ ন এটা কাষ্টমাৰ পাইছোঁ সেই কাষ্টমাৰটো লুটিৰ দৰে তাক পাইছোঁ ইয়াক মানে বহুত মানে দাম কোৱালিটি হিচাপত যদি দামটো মানে ৰিজনেবল ৰাখোঁ বা এইবিলাক যদি মানে এদিনতে ধনী হ'ব নোখোজো যদি আমি যদি আপোনাৰ ষ্ট্ৰেটেজি ৱাইজ কামবিলাক মানে আপুনি এইটো কথা ক'ব বিচাৰে যে প্ৰথমতে তেওঁ যদি এটা ইণ্ডাষ্ট্ৰি বা কিবা এটা ব্যৱসায় কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ প্ৰথমতে নিজৰ স্কিলটো ডেভেলপ কৰিব স্কিলটো ডেভেলপ কৰি লওক আৰু সেই স্কিলটো ডেভেলপ কৰি লোৱাৰ পিছত যদি তেওঁ ইণ্ডাষ্ট্ৰিটো বা ব্যৱসায়টো আৰম্ভ কৰে তেতিয়া তেওঁ ব্যৱসায়টো স্থায়ী হ'ব কিন্তু আদাৰৱাইজ আমি বৰ্তমান দেখিছোঁ যে হঠাতে এটা ব্যৱসায় আৰম্ভ কৰি দিয়ে অথচ তেওঁৰ সেইটোৰ ওপৰত নলেজ নাই স্কিল নাই নোহোৱাৰ কাৰণে তেওঁ ব্যৱসায়টো লছ খাবলৈ বন্ধ হৈ যায় এইবিলাক বস্তুত ইনভেষ্টমেণ্টৰ বহুত প্ৰয়োজন হয় কাৰণ ইমান টকা ইনভেষ্ট কৰাৰ পাছত যদি আপোনাৰ লছ হৈ যায় তেতিয়া মানে এনেই ধৰক প্ৰব্লেম আৰু বেছিকৈ অতি সুন্দৰ কথা দৰ্শকসকল আমি এইখিনিতে ক'ব বিচাৰিছোঁ যে গৰিষ্মা কলিতাই যিটো কথা কৈছে এইটো একদম ভাল কথা অতি সুন্দৰ কথা যে আমাৰ কিছুমান ব্যৱসায়ত আগবাঢ়ি আহে যদিও ব্যৱসায়ত বিফলতা দেখা যায় আৰু এই ক্ষেত্ৰত গৰিষ্মাৰ নিচিনা যিটো গৰিষ্মাৰ চিন্তা এই চিন্তাটোৱে হৈছে যে তেওঁৰ নিজৰ স্কিলটো প্ৰথমে ডেভেলপ কৰি ল'ব লাগে যিকোনো ব্যৱসায়ৰ ক্ষেত্ৰতে হওক স্কিলটো ডেভেলপ কৰি লোৱাৰ পিছত ব্যৱসায়ৰ ক্ষেত্ৰত নামিব লাগে গতিকে সুন্দৰ কথা তো ডিম্পী কি ক'বা শেষত তোমাৰ ফালৰ পৰা এগৰাকী যুৱতী হিচাপে কি ক'বা যে গৰিষ্মাৰ নিচিনা এগৰাকী যুৱতী আজি এনে ইমান ধুনীয়া এটা ইণ্ডাষ্ট্ৰী ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি তেওঁ নিজে স্বাৱলম্বী হোৱাৰ লগতে তিনি চাৰিজন যুৱক যুৱতী মানে স্বাৱলম্বিতাৰ দিশত আগবঢ়াই নিজে কি হ'ব এনেকুৱা কথা যে মানে আমাৰ সমাজখনত এনেকুৱা বহুত এনেকুৱা থাকে যে ছোৱালী মানুহখিনিক অকণমান পিছুৱাই ৰাখিবলৈ বহুতে চেষ্টা কৰে যে তাই ছোৱালী মানুহ কিনো কৰিব বা তাই ছোৱালী মানুহ সোনকালে বিয়া দিলে এনেকুৱা বহুত থাকে বহুত সমাজৰ বহুত এনেকুৱা মানুহ আছে তাৰ মাজতো এনেকুৱাও বহুত মানুহ আছে যিবিলাকে ল'ৰা ছোৱালীৰ মাজত কোনো ভেদাভেদ নকৰি পিনে যে যি ইচ্ছা তেনেকুৱাকৈ কৰ বা তেনেকুৱাকৈ কৰি যোৱা বুলি উৎসাহ যোগোৱা মাক দেউতাকো আমি বহুত উদাহৰণ পাওঁ আমাৰ এখন সমাজত ঠিক তেনেদৰে গৰিষ্মাৰ মা দেউতাকো এইখিনি ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে তেখেতে নিজৰ ছোৱালীজনীক যে সেইখিনি আগুৱাই যাবলৈ উৎসাহ দিছে বা কৈছে যে তোমাৰ যি ইচ্ছা তুমি সেইখিনি কৰি যোৱা বা তুমি সফল হ'বা আৰু এজনী ছোৱালী হিচাপে আজি গৰিষ্মাই যিখিনি বস্তু ইয়াতে কৰিছে গহনা পাতি আমি সকলোৱে জানো ছোৱালী মানুহৰ গহনাৰ প্ৰতি অকণমান দুৰ্বলতা বেছিয়ে থাকে মোৰো আছে তেনেকুৱাকৈ আৰু এইখিনি বস্তুৰে তাই সঁচাকৈ মানে ইমানখিনি আগুৱাই যাব পাৰিছে আৰু আগুৱাই যাব তাই আৰু মানে ভালকৈ কৰিব আৰু যিহেতু এতিয়া গহনাৰ লগতে আৰু কিবা কিবি নতুন আৰম্ভ কৰিছে লবৰ বনোৱা আৰম্ভ কৰিছে এইবিলাক আপোনালোকে দেখিছে এইবিলাক হাতেৰে বনাইছে কিন্তু কিছুমান আৰু আছে যি মেচিনতো বনাব আৰু বস্তুবিলাক ঠিকমতে হোৱা নাই কাৰণে হয়তো আৰম্ভ কৰিব পৰা নাই সেইখিনিও কৰিব আৰু মই শেষত এটা কথাই ক'ম যে সদায় যাতে গৰিমা আগবাঢ়ি গৈ থাকে আমাৰ শুভকামনা সদায় থাকিব তেখেতৰ লগত তেখেতে সদায় আগবাঢ়ি যাওক সদায় সফল হওক আৰু ইমানখিনি যিহেতু উদ্যোগটো আৰম্ভ কৰিছে সৰুকৈ আৰম্ভ কৰিছে এইটো গৈ পিনে যাতে বহুত ডাঙৰ হয় আৰু 3জন কিয় আৰু যাতে তেখেতে 300জন লোকক তেখেতে সংস্থাপন দিবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ